এয়া আমি আহি উপস্থিত হৈছোঁ বাংলাদেশত। এতিয়া মোৰ লগত আছে মোৰ মানে সতীৰ্থ সাংবাদিক সঞ্জিত ৰাজবংশী। এতিয়া তেখেতে আমি আহি উপস্থিত হৈছোঁ বাংলাদেশত। এয়া আমি খাই আছোঁ, এয়া দেখিছে নহয় আপোনালোকে, এয়া বাংলাদেশৰ চানা। এতিয়া আমি এইফালে যাব বিচাৰিছিলোঁ, এয়া বাংলাদেশ বৰ্ডাৰ হয়। তো আমাক মানে এইফালে আমাৰ এয়া CRPF জন, তেখেত চাই লওক। আমাক এতিয়া আমি এইফালে যাব নোৱাৰিম, আমাৰ হাতত মানে কি তেনেকৈ প্ৰয়োজনীয় আমাৰ পাছপৰ্ট ভিছা নাই যিহেতু, সেইকাৰণে আমি যাব নোৱাৰিম। এতিয়া আমি ইয়াতেই মানে কি আছে, ইয়াতে এতিয়া আমি বাংলাদেশী খানা খাম, এতিয়া বাংলাদেশী মুড়ি খাম। এতিয়া মোৰ বন্ধু মোৰ সতীৰ্থ সাংবাদিক সঞ্জিত ৰাজবংশী এতিয়া মোক অলপ হেৰি দিব, মুড়ি দিব। এখেত বাংলাদেশৰ পৰা আহিছে, এয়া বাংলাদেশৰ বগৰী আচাৰ। তেখেতৰ সৈতে জানি লওক, 100 টকা বক্স কৈছে এখেতে, তেখেতৰ ভাষাত কৈছে। তেখেতৰ ভাষাত কৈছে তেখেতে 100 টকা বক্স হয়। খুব টেষ্টি, বহুত টেষ্টি চানা বনাই আছে তেখেতে। 100 টকা বক্স কৈ আছে, 100 টকা ন, 100 টকা বক্স তেখেতে বেছি আছে ইয়াত। আৰু আপোনাৰ লগত বগৰী আৰু কি আছে? অকল বগৰী নে আৰু কিবা আছে? জালমুড়ি, বগৰী জালমুড়ি আছে এখেতৰ লগত। বগৰী তেখেতে বেচিছে আৰু লগত জালমুড়ি বেচিছে। আজি এই বৰষুণৰ দিনতো তেখেতে মানে ব্যৱসায়ত লাগি আছে। বগৰী, তেতেলী, বিভিন্ন ধৰণৰ তেখেতে মানে ইয়াত আচাৰ। আপোনাৰ মহম্মদ আলী ৰাজা, তেখেতৰ নাম হৈছে মহম্মদ আলী ৰাজা। তেখেতে এই বাংলাদেশতে তেখেতে ব্যৱসায় কৰিছে, চানা ব্যৱসায়। তেখেতে মই অকণমান চানা খাওঁ, অলপ চানা দিয়কচোন। তেখেতৰ চানাটো বহুত ভাল লাগিছে খাই, সঁচাই বহুত মানে ভাল চানা বনাইছে, বহুত টেষ্টি চানা বনাইছে, বহুত ভাল চানা বনাইছে। ঠিক আছে, তেখেতক আমি লগ পালোঁ। এতিয়া তেখেতৰ পৰা এতিয়া আমি বিদায় লওঁ। তেখেতৰ পৰা এটা বগৰী ভাল তেখেতৰ পৰা এটা বগৰী লওঁ। তেখেতৰ পৰা মই এটা বক্স লাগিব। তেখেতৰ পৰা মই এটা বগৰী বক্সো লৈছোঁ, মানে কি অসমলৈ লৈ যাওঁ এটা বগৰী বক্স। আৰু আপোনালোকো আহিব এখেতৰ হাতত, এখেতৰ পৰা বগৰী লৈ যাব কেতিয়াবা। বা এখেত বুলি নহয়, ইয়াত বিভিন্ন ধৰণৰ এওঁলোকৰ ব্যৱসায়ী আছে বহুতো। তেখেতসকলৰ হাতৰ পৰা আপোনালোকে ল'ব পাৰে। এয়া দেখা পাই আছে, বগৰী দেখাই আছে। বগৰী আমাৰ লগত আৰু এজন আহিছে এতিয়া, মানস ৰঞ্জন বৰা, তেখেতো আহিছে, আমাৰ লগতে আহিছিল, আমাৰ লগৰে হয়। তাৰপিছত তেখেতেও সেই বাংলাদেশী অলপ মুড়ি খাইছে, মুড়ি সোৱাদ লৈছে। এতিয়া আমি মানে কি তেখেতসকলৰ ওচৰৰ পৰা আমি যাব ওলালোঁ। এতিয়া আমি অকণমান আপোনালোকক অলপ মানে কি বাহিৰৰ পৰিৱেশটো দেখাম, আমি আপোনালোকক। ৰ'ব অকণমান বাহিৰৰ পৰিৱেশটো এতিয়া অলপ বাহিৰৰ পৰিৱেশটো দেখাইছোঁ। এয়া হৈছে বাংলাদেশ বৰ্ডাৰ, দেখা পাইছে। ল'লোঁ, হৈ গ'ল, আচাৰ খালোঁ, বহুত টেষ্টি। আৰু আমি যাব ওলালোঁ।